हेलो फ्रेंड्स अस्सलाम वालेकुम वेलकम टू बेबी अली चैनल। आज मैं आपलोगों লগত কোনো ৰেচিপি ভিডিঅ' শ্বেয়াৰ নকৰো। আজি ভাবিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা কুৰছাৰে থালপছৰ মেজিক ৰিং কেনেকৈ সহজভাৱে বনাব পাৰি। আৰু যদি এই ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো বজাই দিব। তেনেহলে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। প্ৰথম আমি এনেকৈ হুটাটো হাতত 2 আঙুলিৰ এইদৰে মেৰিয়াই কুৰছাডাল এইদৰে এনেকৈ কৰি গাঁঠি এটা মাৰি লম। গাঁঠিটো টাইটকৈ মাৰিব যাতে খোল খাই না যায়। আৰু 3টা চেইন টালিম। এয়া 3ডাল চেইন টানি ললো। এতিয়া এডাল এডালকৈ ডাবল ক্ৰচিয়া কৰি কৰি গৈ থাকিম। এইদৰে আপুনি কৰিবলৈ চেষ্টা কৰিলে ধুনীয়াকৈ কৰিব পাৰিব। আৰু নতুনকৈ যিসকলে কৰিবলৈ চেষ্টা কৰিছে বা নোৱাৰিছে তেওঁলোকেও পাৰিব কৰিবলৈ। এতিয়া আমি এনেকৈ গোটেইখিনি ভৰাই দিম। 15ডাল মান ডাবল ক্ৰচিয়া কৰিম। এই আমাৰ 15ডাল ডাবল ক্ৰচিয়া ৰেডি হৈ গ'ল। এতিয়া এই ৰছীডাল আমি অলপ জোৰকৈ টানি দিম। এইয়া দেখিলেনে কি ধুনীয়া ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াত গাঁঠি এটা মাৰি দিম যাতে আমাৰ মেজিক ৰিংটো কমপ্লিট হৈ যায়। এনেদৰে এয়া এতিয়া আমি হুটা নাটানো আৰু এইডালেৰে এনেকৈ কৰি গাঁঠি এটা মাৰি দিম। এবাৰ লৈ কিনি আকৌ এবাৰ লম যাতে গাঁঠিটো আমাৰ টাইটকৈ মৰা হৈ যায়। এয়া দেখিছেনে কি ধুনীয়া আমাৰ মেজিক ৰিং ৰেডি হৈ গ'ল।